নমস্কাৰ বন্ধুসকল, আজি আমি পোলাও বনাম আৰু পোলাও বনাবৰ কাৰণে পিঁয়াজ, কাজু, কিচমিচ, লং, ইলাচি, দালচেনি আৰু আদা, নহৰু, জিৰা, জলকীয়া, তেজপাত আৰু ঘিউটো নিজৰ টেষ্ট অনুসৰি দিব পাৰে, নিদিলেও কোনো কথা নাই। আৰু মই অতি কষ্ট কৰি পেলাই কাটিছোঁ বিনছ আৰু গাজৰ। এতিয়া আমাৰ বৰ্ণালী বাইদেৱে বনাব। প্ৰথমতে প্ৰেছাৰ কুকাৰত তেল দিছে, ৰিফাইন তেল, মিঠাতেল দিয়া নাই কিয়? জিৰা আৰু তেজপাত, আদা নহৰুখিনি, তাৰপিছত এইখিনি পিঁয়াজখিনি দি লৰাব লাগিব অকণমান সময়, পিঁয়াজখিনি ৰঙা হোৱালৈকে। মানে অকণমান সময় মানে আধা ঘণ্টামান আৰু ন? আধা ঘণ্টা নহয় মানে, আৰু যেতিয়ালৈকে পিঁয়াজখিনি ৰঙা হয় চাই থাকিব লাগিব, লৰাই থাকিব লাগিব। কমচে কম 2 মিনিটমান। ৰঙা হৈছে এতিয়া অকণ অকণ। জলকীয়াটো দি দিলোঁ। আদা নহয়, কিচমিচ আৰু কাজুখিনি দিলোঁ। দি পেলাই ভাজিব লাগিব আকৌ অকণমান সময়, 2 মিনিটমান। যেতিয়া ৰঙা হৈ যাব তেতিয়া দিব লাগিব। ইচ্ছা কৰিলে অকণমান চেনি দিব পাৰি, চেনি দিলে কালাৰটো ধুনীয়া হৈ যায়, সোনকালে ৰঙা হৈ যায় আৰু কালাৰটো বেছি ৰঙা ৰঙা হৈ যায়। আমি দিয়া নাই যেনিবা, আমি চেনি দিয়া নাই। এইখিনি বিনছ আৰু গাজৰখিনি দিলোঁ। দি ভালকৈ লৰাব লাগিব অকণমান সময়, 1 মিনিটমান। মানে ভাজি বনাব লাগিব আৰু অকণমান। তাৰপিছতে অকণমান নিমখ, হালধি দিব নালাগে। দিলেও একো নহয়, দিয়া নাই আৰু। এইখিনি আমি জহা চাউল দিছোঁ, বাচমতি চাউল নহয় কিন্তু। জহা চাউল দিছোঁ। প্ৰথমতে অলপ সময় তিয়াই থ'ব লাগে। কমচে কম আধা ঘণ্টামান। তাৰপাছতে আৰু আকৌ লৰাই দিম ভালকৈ। ৰিমিক্স বনাব লাগিব এতিয়া। আকৌ 2 মিনিটমান ভাজিম ভালকৈ। কালাৰটো দেখিবলৈ এতিয়া ধুনীয়া হৈছে দেই। ঘিউ দিব লাগিব অকণমান। ঘিউটো একচুৱেলি যদি কেঁচা ঘিউ সোৱাদটো যদি ভাল লাগে তেতিয়াহ'লে দিব পাৰে, আৰু নিদিলেও কোনো কথা নাই। ৰিফাইন তেলটো আছেই, ঘিউটো দিলে গোন্ধটো ভাল হয়। কিছুমানে ঘিউ গোন্ধটো ভাল নাপায়, সেইকাৰণে মানে নিদিয়ে। আৰু ঘিউ গোন্ধ, কেঁচা ঘিউৰ গোন্ধ ভাল লাগিলে অকণমান দি দিলেই হ'ল আৰু। তো এতিয়া পানী দিব লাগিব। ভাজাখিনি অকণমান প্ৰায় হৈছে। তাৰপিছত আমি পানী দিম। পানী নহয়, এতিয়া অকণ ঘিউ দিব লাগিব। ঘিউ দিবা ন? আমাৰ ঘিউ গোন্ধ ভাল লাগে ন আমাক। কমচে কম 1 চামুচমান হ'ব। দিয়াৰ পিছতহে পানী দিম এতিয়া, লৰাই পেলাই ভালকৈ। পানীটো এটা দিয়া জোখ আছে নহয়। সেইটো জোখমতে ভাত বনাওঁতে যেনেকুৱা জোখৰ পানী দিয়ে, ইমানকৈ দিলে এই লেভেলত পানী দিলেই হ'ল। চাউলখিনিৰ পৰা অকণমান উঠি থাকিলেই হ'ল পানীটো। নাই সামান্য আছে। সামান্য বুলি কৈছোঁ, এনেই ভাত বনোৱা যিমানটো জোখ সিমানটো জোখত দিলেই হ'ল। এতিয়া ঢাকি দিম আৰু এটা চিটি অহালৈকে। এটা সুহুৰি মাৰালৈকে আৰু। এতিয়া দূৰত গৈ পেলাই এটা সুহুৰি মাৰি দিলেই হ'ল মুখেদি। তাৰপিছত খুলি পেলাই আৰু পৰিৱেশন কৰিব পাৰিব। এয়া আমি হৈ গ'ল। ঠাণ্ডা হোৱালৈকে আমি ৰাখিছোঁ, প্ৰথমত খুলি দিয়া নাই। ঠাণ্ডা হোৱাৰ পিছত এয়া আমাৰ পোলাও খুব ধুনীয়া হৈছে, সুন্দৰ হৈছে। গোন্ধটো বেছি ধুনীয়া হৈছে। গোন্ধটো বেছি, খাবলৈ মন গৈ আছে। কাজু কিচমিচৰ গোন্ধটো ওলাইছে। কাজু কিচমিচৰ ইমান এটা গোন্ধ নাথাকে, ওলাইছে অকণমানকৈ। দালচেনি গোন্ধ
অঁ দালচেনি গোন্ধটো ওলাব পাৰে ইয়াত এতিয়া মোক দিছে মই এতিয়া খাম মোৰ লোভ লাগিলে আৰু য'ত কাঢ়িব লাগিছিল দেই এতিয়াহে কাঢ়িবলৈ টাইম পালে তাই আৰু এতিয়া মই খাই লওঁ এতিয়া দিয়া সোনকালে দিয়া দেই দৌ হামকো খানি গ'ল মাংস 2 পিচ মাংস 1 পিচ আলু আৰু ধুনীয়াকৈ